হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে আৰু নতুন বছৰ সকলোকৈ শুভেচ্ছা থাকিলে। আগন্তুক আহি থকা বছৰটো যাতে সকলোৰে ভালে ভালে পাৰ হয়, ভগৱানৰ ওচৰত তাৰে মই কামনা কৰিছোঁ। আৰু নতুন বছৰৰ নতুন এটা ভ্লগ আৰম্ভ কৰিছোঁ, নতুন এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। তাকে আজি নতুন বছৰ বুলি ভগৱানৰ ওচৰত আশীৰ্বাদ লৈ আহোঁ। আমাৰ চতিয়াৰ বিশ্বনাথৰ যিটো বুঢ়া বাবা থান আছে, তাত গৈ আশীৰ্বাদ অকণমান লৈ আহোঁ। মোৰ লগত যাব পৰীক্ষিত আৰু কোন যাব মই দেখুৱাম তাক, গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ কণ্টিনিউ কৰক। ব'লক পিছত লগ পাম। আৰু গাড়ীখন ষ্টাৰ্ট কৰিলোঁ, ছেফটি ফাৰ্ষ্ট, সকলোৱে ছিট বেল্ট পৰিধান কৰক। আৰু এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ মন্দিৰলৈ বুলি। ফাৰ্ষ্ট পৰীক্ষিতক লওঁগৈ, তাৰপিছত দেখুৱাই আছোঁ বাকীখিনি। আমাৰ গাঁওখন ওলাই এইটো সন্মুখত নামঘৰ এভাগ পায়, এভাগ নামঘৰ। নতুন বছৰ বুলি কাৰ বাৰু কি প্লেন কৰিছে? মই প্লেন কৰিছোঁ বাৰু, ময়ো নিজকে অলপ টনকিয়াল হ'বলৈ চেষ্টা কৰিছোঁ। ঘৰত অলপ প্লেন আছে, ঘৰত বহুত কাম আছে, সেইখিনি কৰিব লাগে। বাকী আপোনালোকৰ কি প্লেন? আৰু নতুন বছৰটো যাতে চবৰে একদম টিপটপকৈ পাৰ হয়, তাকে কামনা কৰিছোঁ আৰু সকলো। পৰীক্ষিতৰ ঘৰলৈ, আমাৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাদেৱৰ গাঁও এইখন, নামঘৰ। আৰু এইখন তেখেতৰ ঘৰ, এইখন তেখেতৰ ঘৰ হয় পদ্ম হাজৰিকাদেৱৰ। আমাৰ বৰুৱা আহিছে, এইটো আহিছে, বৰুৱা আহিছে, লৈ লৈছোঁ। হেল্ল', এতিয়া আহিছোঁ দেৱীক উঠাবলৈ, দেৱীক উঠাম। পিকনিক নে গাহৰি? দেৱীয়ে দৰ্শন দিছে। চাকি এতিয়া 25টামান আনিছো আমি। এই অৱস্থা। বৰুৱাই পূজা কৰিলে, কি বিচাৰিলে? আশীৰ্বাদ বিচাৰিলো। এইফালে ভিডিঅ'গ্ৰাফী চলি আছে। এইটো হৈছে ইয়াৰ পৰিৱেশটো। ডাঙৰ এখন মেলাও হয় দেই ইয়াত, 1 তাৰিখে ইয়াত মেলা হয়, বঢ়িয়া। আহিব সকলো বা চাব, পৰিৱেশটো বহুত ধুনীয়া। মন্দিৰভাগ এইটো বাহিৰৰ ফালৰ পৰা ভিউ, বুঢ়া গোঁসাই থান। বাবাৰ আশীৰ্বাদ লৈ আমি ওলালোঁ এতিয়া। নতুন বছৰটো যাতে সকলোৰে যাতে ভালে ভালে পাৰ হয়, ভগৱানে থকা মংগল কৰক চবকে। যাৰ যাৰ বিয়া হ'বলগীয়া চবৰে বিয়া হওক। আৰু আমাৰ বৰুৱা কিবা এটা ভাবি আছে মনে মনে, চাকৰিৰ কথা, সেইটো যাতে ভগৱানে সম্ভৱ কৰি তোলে সোনকালে। এতিয়ালৈ প্ৰথম ব্লগটো ইমানটা সামৰণি মাৰিছোঁ, বাই। নেক্সট ওলাইছোঁ এতিয়া খানালৈ। বৰা আহি পালে, ক'ত যাম এতিয়া আমি একদম চাপৰি যাম। আমাৰ ৰখিম ভাই মুনু আহি পালে। এতিয়া আমি ওলাইছোঁ খানালৈ বুলি, চাপৰি যাম। এতিয়া প্ৰিয়ক লগ পালোঁ, প্ৰিয় প্ৰায় ৰেডি।
আকৌ মই নাচনা লৈ ৰেডি আমি হেৰিয়ালৈ এইডাল বৰুৱা এয়া গৰম আমি এইফালে পুৰা ৰেডি পুৰা ৰেডি বস্তু এইটো কি এইটো কি এইটো পৰ্ক দেই এইটো পৰ্ক এইবিলাক খানাৰ যোগাৰ এতিয়া বাজিলে 12টা কিমান 12টা 18 হ'ল এতিয়ালৈকে আমাৰ চৌকা জ্বলাটো বাদেই দিয়া আমি ঘৰৰ পৰাই যোৱা নাই এইটো আমাৰ ট্ৰেক্টৰ পুৰি পেলাই খাব লাগিব এই আমাৰ গাড়ী ৰেডি চব উঠিলে চিন্তাত মজগুল কি ভাবি আছা কি ভাবি আছা ভাবি আছো আৰু কিবা কিবি ইয়াত চাফাই অভিযান পিছত লাগি আছে চৌকা হ'ব ইয়াত অৰ্গেনিক চৌকা দেখিছে নাই ইয়াত কোনো শিল ইটা এইবিলাকৰ কোনো ইয়াতে ব্যৱহাৰ নাই আগৰ দিনৰ পৰম্পৰা এইটো গাহৰি পুৰিবলৈ লৈ আছো মই নাখাওঁ যেনিবা কিন্তু খোৱাখিনিয়ে খাব ধুনীয়াকে আমি সহায় কৰি দিম খালি মছলাটো মাৰি দিলে ভাল লাগে খাবলৈ এয়া মাংস পুৰা হৈছে গাহৰি তেল পৰি আছে পুৰা একদম এইটো মাংসৰ ক্ৰেডিট বাবুল দেই এইটো ক্ৰেডিট এইজন পুৰা গাহৰি ক্ৰেডিট অহাৰ পৰা বহুত কষ্ট কৰি 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 লাষ্টত এইটো অৱস্থা পাইছে এতিয়া ডাইৰেক্ট খোৱাৰ সময়তে লগ পাবা আৰু খাহী প্ৰিয় পুৰা একদম ইয়াৰ কুকিংমেন প্ৰিয় লাগি আছে পুৰা মই দুখিত ইয়াৰ আগৰটো দেখুৱাব নাপালোঁ জুই উঠাইছিলে ইয়াত এতিয়া খাচী বেছি নাই 2.5 কেজি খাচী প্ৰিয় এইটো ক্ৰেডিট প্ৰিয় ইয়াৰ দুটা ভাগ আছে এটা বাবুলৰ হ'ল গাহৰি আৰু ইজন মোন পৰীক্ষিত ভাত খাহীৰ ক্ৰেডিট এইটো প্ৰিয় এই ভাগ হৈছে আমাৰ গাহৰি ক্ৰেডিট এই ভাগ খাহীৰ ক্ৰেডিট গোন্ধ ওলাইছেগৈ আৰু লাগিব আৰু নালাগে নানিলো কেঁচা নিদিব কৈছে কেনেকুৱা মজা বাবুল কি বনাই খাম ক্ৰেডিট বাবুল এইটো কিহৰ মাংস খাচী কেনেকুৱা খাচী ধেৰ সময় খোৱাই নাই টেষ্ট খোৱাই নাই গৰম বৰ গৰম জ্বলা হৈছে অলপ জ্বলাটো দিছোৱে বাৰু বাকী কোৱা টেষ্ট কোৱা নিমখ লাগিব বাকী নিমখ মছলা খাহি
বহিছ নমস্কাৰ এক খোৱা পৰ্ব ভাত মজা হৈছে কেনেকুৱা টেষ্ট একদম বঢ়িয়া একদম মজা হৈছে বৰা কেনেকুৱা টেষ্ট সুন্দৰ হৈছে ঐ বৰা হৈ যাব ইয়াত নালাগে ইয়াক বেছি নালাগে কিয় নাখাওঁ কৈ দে ঠিক আছে এতিয়া বহি লওঁ ভাতটো খাওঁ ধুনীয়াকৈ খানাটো খালোঁ নতুন বছৰ বুলি চবৰে এটা নতুন বছৰ ভালকৈ যাওক তাৰপিছত এতিয়া যাওঁ আৰু ঘূৰা ঘূৰি সকলো লগৰখিনি কিবা ক'ব তাকে নতুন বছৰ সকলোৰে ভালে ভালে যাওক ন বাবুল কি কোৱা সকলোকে হেপী নিউ ইয়েৰ শুভেচ্ছা জনালোঁ আৰু যদি পাৰে সকলোৱে বিয়া নপতাখিনিয়ে বিয়া পাতক আৰু নতুন বছৰটো সকলোৱে ভাল হওক তাকে কামনা কৰিলোঁ মদ পানী বেছিকৈ খাব নালাগে নতুন বছৰ বুলি এইবিলাক বেয়া বস্তু ভাল বস্তু খাওক মাছ মাংস খাওক আৰু স্বাস্থ্যৰ উন্নতি কামনা কৰিলোঁ চবৰে মদ পানী খাই নিজৰ স্বাস্থ্যটোক তললৈ নিব নালাগে মাছ মাংস খাওক ভাল বস্তু খাওক চেহেৰা বনাওক তেতিয়াহে মেইন আচল জীৱন আৰু মানসে কিবা প্ৰিয় কিবা ক'বা মই একো নকওঁ এতিয়া আমি যাবলৈ ওলালোঁ আৰু নতুন বছৰ শুভেচ্ছা দিলোঁ মানসে কিবা ক'ব সকলোলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু অনাগত দিনবোৰ সকলোৱে মানে সুখময় হওক তাৰে কামনা কৰিছোঁ আৰু হেপী নিউ ইয়েৰ সুস্থ থাকক সবল থাকক ঘৰতে থাকক আৰু সকলোকে মোৰ ফালৰ পৰা মানে আমাৰ লগৰখিনিৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা থাকিলে সকলোকে আৰু সকলোৱে যাতে নতুন বছৰত কিবা এটা নতুন সোণালী সুযোগ পায় তাকে কামনা কৰিলোঁ আমি ভগৱানক আশা কৰিছোঁ যাতে ভাল ভাল চবকে দিয়ক আৰু যদি ভিডিঅ'টো ভাল পায় চেনেলত ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব আৰু বাই বাই